গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ সমৰ। যোৱা ভিডিঅ'টো যিদৰে এখন ভ্ৰাম্যমান থিয়েটাৰৰ নাটকৰ ওপৰত ৰিভিউ দিয়া হৈছে, আজি অন্য এখন থিয়েটাৰৰ ভ্ৰাম্যমান নাটকৰ ওপৰত ৰিভিউ দিবলৈ চেষ্টা কৰিম আপোনালোক। আৰু কোনো ধৰণৰ মই মিছাকৈ নকওঁ, একদম সততাৰে আৰু সঁচাকৈ ক'ম আপোনালোকে নাটকখন চাব পৰা হৈছে নে নাই। সেয়ে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু ক'ত থিয়েটাৰ চাব আহিছোঁ আপোনালোকে গম পাই নাই যে সেইদিনাখন যে আপোনালোকক যে এখন মেলা দেখুৱাইছোঁ, বাণিজ্য মেলা। আৰু সেই বাণিজ্য মেলাটো আপোনালোকক যে কৈছিলোঁ থিয়েটাৰ ভাগ্যদেৱী অনুষ্ঠিত কৰা হ'ব, সেয়ে আমি কাটি ল'লোঁ টিকেট, মানে থিয়েটাৰ ভাগ্যদেৱীৰ। আৰু কি নাটক যে তেতিয়ালৈ সঠিককৈ গমেই পোৱা নাই, আৰু গতিকে আমি ভিতৰত সোমাব লাগে। আৰু চিঙৰিলে টিকেট আহি গ'লোঁ আমি ভিতৰত, কিন্তু ভিতৰত দেখোন মানুহেই নাই, চিয়ান। আৰু এনেদৰে আৰম্ভ হৈ গ'ল থিয়েটাৰ ভাগ্যদেৱীৰ মঞ্চত বিদ্ৰোহিনী, বল্লভ পৱনৰ ৰচনাৰে বিদ্ৰোহিনী। আমি চাই আছোঁ, মানে যোগেশ কাশ্যপে বেলেগ এক্টিং কৰি আছে ফাৰ্ষ্টতেই। যুদ্ধ কৰাটো আপোনালোকৰ কাম, আমাক ৰিজাল্ট লাগে, ৰিজাল্ট। আৰু যদি ৰিজাল্ট নাপাওঁ নহয়, আপোনালোকৰ চকী হিলাই দিয়ে। কাহিনীৰ যিটো ষ্টাৰ্টিং দেখুৱাইছে, মানে নাটকখন আজি পূৰা জুই হ'ব, ফালি পেলাব। সঁচাকৈ মানে ধুনীয়া এখন নাটক, মানে পুলিচৰ ওপৰত নাটকখন চাই ভাল পাব। এতিয়া মুঠ কাহিনীটো প্ৰায় 40 মিনিটমান গ'ল, আৰু এতিয়ালৈ মানে নাটকখন মানে পূৰা ফৰ্মত আছে, পূৰা জুই হৈ আছে। যোগেশ কাশ্যপ, কবিতা চুতীয়াৰ যিটো অভিনয়ৰ ষ্ট্ৰাকচাৰ, ভাল ভাল এক্টৰখিনি কিন্তু সঁচাকৈ ক'লোঁ এই নাটকখনত আছে, মানে এই থিয়েটাৰখনত আছে। সঁচাকৈ নাটকখন এখন ভাল নাটক আমি চাবলৈ পাই আছোঁ বৰ্তমান। শেষত জনাই আছোঁ আপোনালোক কাহিনীটো কেনেকুৱাকৈ কাটি লৈ যায়। আপুনি কিয় আহিছে এজন অপৰাধীৰ ঘৰলৈ? মই যদি কওঁ ময়ো তেনেকুৱা এটা বিশেষ ডিউটিতে আহিছোঁ। আৰু আহি গ'ল এনেদৰে এটা খুব ধুনীয়া এটা গীত আহি গৈছে, মানে চাই খুব ভাল লাগি আছে বৰ্তমানে নাটকখন। এইখিনি সময়লৈকে, মানে এইখিনি চিনেমাৰ নাটকখন আপোনালোকে চাই খুব বেছি ভাল পাব। কিছুমান সৰু সুৰা টেকনিকেল প্ৰব্লেম আছে, যিহেতু এইটো প্ৰথম পেণ্ডেল, মানে পৰ্দা উঠোৱা নামত অলপমান খেলি মেলি হৈছে। আৰু যিখিনি কলা কৌশলী আছে, মানে আৰ্টিষ্ট আছে, সেইখিনি মানে বেলেগ ধৰণৰ অভিনয় কৰিছে। যোগেশ কাশ্যপ, কবিতা চুতীয়া, এই সকলোবোৰ অভিনেতাই খুব ধুনীয়া অভিনয় কৰিছে, নিখুঁতভাৱে অভিনয় কৰিছে। তাৰ কাৰণে বহুত বেছি ভাল লাগিছে। এনেও যোগেশ কাশ্যপ হ'ল ভ্ৰাম্যমানৰ যিটো নিগেটিভ ৰোলত থাকে, সঁচাকৈ চাবলগীয়া অভিনয় কৰে।
সঁচাকৈ কৈছোঁ ভ্ৰাম্যমাণৰ যোগেশ কাশ্যপ মানে নিগেটিভ ৰ'লৰ একদম ৰজা হয় ৰজা চাওক কাহিনীটোৰ ষ্টাৰ্টিংটো খুব ধুনীয়া হৈছিল কিন্তু এণ্ডিংটো ক'ব গ'লে একোৱেই নহ'ল কাৰণ নাট্যকাৰে এণ্ডিংটো কোনো ধৰণে মিলাব নোৱাৰিলে কাৰণ মিলাব পৰা বহুতখিনি অপশ্যন আছিল কিন্তু মিলাব নোৱাৰিলে সেয়ে প্ৰযোজকক অনুৰোধ জনাওঁ যে ভৱিষ্যতে যাতে ভাল নাট্যকাৰে ভাল নাটক ৰাখে কাৰণ পইচা দি কিনে মানুহে নাটক এখন চাব কিন্তু অলপমান ভাল নাপালে ভাল নালাগে সেয়ে আজিৰ ভিডিঅ'টো আপোনালোকক মই ক'লোঁ যে নাটকখন কেনেকৈ হৈছে বিদ্ৰোহিনী আপোনালোকে চাই কিনে মতামতটো জনাব চাওক দুৰ্গা পূজাৰ সময়লৈকে আঘাৰে কেইটামান নাট্যগোষ্ঠীৰ মই ৰিভিউ দিবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকে যিহেতু সেইবোৰ থিয়েটাৰ আমাৰ ইয়াৰ পৰা আৰম্ভ হোৱাৰ পিছত আপোনালোকে পিছত চাব এই আপোনালোকৰ মতামতটো ভৱিষ্যতে জনাব আৰু যোৱা ভিডিঅ'টোত আপোনালোকে যিমানখিনি মৰম দিছে তাৰ বাবে আপোনালোকক বহুত বহুত বেছি ধন্যবাদ আৰু এটা অনুৰোধ থাকিল আপোনালোকে যদি এতিয়ালৈ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দি যাব তেতিয়া আৰু মই নতুন ভিডিঅ' বনাই উৎসাহ পাম ধন্যবাদ